মৰ্ণিং বন্ধুসকল, চক মই আজি এতিয়া ধেমাজি আহিছিলোঁ দুদিনমান হ'ল, কিন্তু এতিয়া মই ধেমাজিৰ পৰা ওলাই গৈছোঁ। মই ঘৰলৈ ওলাই যাওঁতে মই ৰাস্তাত কি পাওঁ কি নাপাওঁ আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আৰু ভাল লাগিব। বাৰু ব'লকচোন এতিয়া আগবাঢ়ি গৈ থাকোঁ। এতিয়া দেখিছোঁ মই এইটো ৰাস্তা আগবাঢ়ি আহি আছোঁ। তাৰপিছত অলপ দেৰি পিছত গ'লে মই চিচিবৰ পাম। এতিয়া চিচিবৰত মই গৈ আকৌ আপোনালোকক দেখাম, আপোনালোকে চাব। এতিয়া মই পাৰ হৈ আহিছোঁ আপোনাৰ চিচিবৰ ৰেলৱে ষ্টেচনটো। আপোনালোকক দেখাইছোঁ এবাৰ, গাড়ীৰ ভিতৰৰ পৰাই দেখাইছোঁ মই। এয়া চাওক, চিচিবৰ ৰেলৱে ষ্টেচন দেখা পাইছে চাগে অলপমান। চিচিবৰ ৰেলৱে ষ্টেচনৰ কাষেদিকে মই ওলাই আহিছোঁ। এতিয়া চাওক মই গৈ আছোঁ আগলৈ, আৰু ব'লকচোন। এতিয়া দোকানত সোমাই মানে কি পানী পিয়াহ লাগিলে, আৰু ৰাতিপুৱা একো মানে নাই খোৱা। এতিয়া ক'ৰবাত কিবা এটা খাবগৈ লাগিব। এতিয়া মানে এই ষ্টিম এটা ল'লোঁ, এইটোকে খালোঁ। খাই পিনি এতিয়া মই ওলাই যাওঁ। বাৰু ব'লকচোন আগলৈ যাওঁ। চাওক মই এতিয়া ৰাতিপুৱা যিহেতু একো নাখালোঁ বুলি কৈছিলোঁ, কিন্তু এতিয়া মই আহি পিনে সোমাম। এতিয়া ইয়াতে ৰুটি চুটি খাই লওঁ কিবা এটা, তাৰপিছতে গৈ থাকিম। এইখন হোটেলতে সোমাইছোঁ। ইয়াত লাহেকৈ সোমাই যাওঁ। এতিয়া চাওঁগৈ কি আছেনো খাবলৈ, যদি কিবা আছে তেতিয়া খাই লওঁ ৰুটি চুটি। দাদা আপোনাৰ ঘৰটো ক'ত বাৰু? মোৰ ইয়াতে কোলাজানত ন? অঁ, এতিয়া এই হোটেলখনৰ নাম কি? কোচাক নেকি? কচাক। অঁ, হয় বন্ধুসকল, চাওক, যদি কেতিয়াবা আপোনালোকে বগীবিল ফালে আহে তেতিয়াহ'লে আপুনি খোৱা বোৱা একো চিন্তা কৰিব নালাগে। বগীবিলৰ পৰা অকণমান আহি পিনে আপুনি এখন কোচাক পাব, কোচাক হোটেল। ইয়াত খোৱা বোৱা মানে ভাল ব্যৱস্থা আছে। আহি পিনে আপোনালোকে ইয়াতে খাই বৈ যাব পাৰিব। বলক এতিয়া মানে ভিতৰত ওপৰত আকৌ চাংঘৰ আছে বোলে, আপোনালোকক মই দেখাই গৈ আছোঁ ক'ত চাংঘৰ আছে, কেনেকৈ আছে। ইয়াত চব এইফালে সোমাই যাব লাগে। অঁ, এই চব নাঙল এটা ধুনীয়াকৈ বনাই থৈছে, দুটা নাঙল বনাই থৈছে ধুনীয়াকৈ। বলক অকণমান চাংঘৰ ওপৰত উঠি যাওকচোন, চাওঁগৈ, আহক মোৰ লগত। ভাল লাগিব, আহিব আপোনালোকে। মানে চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকে বগীবিলৰ পৰা অকণমান সোমাই আগলৈ গৈ পিনে আপোনালোকে এখন কোচাক ধাবা পাব। মই দেখাই গৈছোঁ, এয়া চাওক, এই চাংঘৰৰ ওপৰত। ফেন চেনৰ ধুনীয়া সুবিধা আছে। মানে ইয়াত কি এতিয়া ধৰি লওক আপোনাৰ ফেনৰ দৰকাৰে নাই, মানে কি হ'ল এনেকুৱা মুকলি জেগা চওক। ইয়াত আৰু ফেন কি কৰিব লাগে। ইয়াত আৰু মানে ফেনটো দৰকাৰেই নাই, তথাপিও মানে ফেন চেনে কি ধুনীয়া বজা মাৰি আছে। চকী টকী দিছে, মানে এতিয়া ধৰি লওক ইয়াত বহি পিনে আপুনি ধুনীয়াকৈ খাই বৈ যাব পাৰিব। বাৰু বন্ধু, আৰু মই আগলৈ গৈ চাওঁচোন কিনো পাওঁ দেখাম। এতিয়া খানাটো আহি গ'ল, মই খানাটো খাই লওঁ, খাই লাহেকৈ উঠি যাম। আৰু ৰুটি চুটি লৈছোঁ, খাই লওঁ আগতে, তাৰপিছতে লাহেকৈ উঠি যাম ইয়াৰ পৰা। গৈ আকৌ ৰাস্তাত মই আপোনালোকক কি পাওঁ দেখাই গৈ থাকিম, চাই গৈ থাকিব। বাৰু ব'লকচোন আৰু আগলৈ যাম। এতিয়া মই ৰুটি লৈছোঁ, শুকান ৰুটি, আৰু এই তৰকা লৈছোঁ। তাৰপিছতে পিঁয়াজ আছে, জলকীয়া, নিমখ আৰু আচাৰ আছে। এতিয়া পানী বটল এটা লৈছোঁ, খাই লওঁ, তাৰপিছতে গৈ থাকিম আগবাঢ়ি। ব'লক। হয় বন্ধুসকল, এতিয়া মই খাই বৈ ল'লোঁ, লৈ পিনে এতিয়া ওলাই যাওঁ লাহেকৈ। এই দাদাক সুধোঁ, এতিয়া মই খালোঁতো ঠিকেই বাৰু, কিন্তু কোচাক মানে হোটেলখনৰ নামটো মই কোচাক পালোঁ। কোচাক মানে কি, মই তাক দাদাজনক সুধিম এতিয়া, তেওঁ আপোনালোকক ভালকৈ বুজাই দিব।
পোচাক শব্দটো কোন ভাষাৰ হয় মানে এতিয়া ধৰি লওক তেওঁ কৈ দিব। দাদা হেৰি হোটেলখনৰ নামটো যে কোচাক দিলে আপুনি, কোচাক মানে আপোনালোকৰ ভাষাত কি, আপোনালোকৰ ভাষাত কয় কোচাক, এবাৰ বুজাই দিয়কচোন। আমাৰ মিচিং ভাষাত কয় কচাক। কচাকটো এটা হ'ল আমাৰ এসাঁজ মতো মানে এটালি থালিৰ লেখীয়া আমাৰ চবটো মিলাই কিনি যে ঘৰুৱা ৰান্ধন যেনেকৈ হয় ঘৰুৱাৰ লেখীয়া দিয়াটো এইটো আমি কচাক বুলি কওঁ। এইটো কাৰণে আমি কচাকটোৰ নামটো ৰখা হয়। তাৰমানে কোচাক মানে হ'ল এতিয়া অসমীয়াত ক'বলৈ গ'লে মানে এসাঁজ আৰু এসাঁজ। ঠিক আছে, ধন্যবাদ। হয় বন্ধুসকল চাওক, এতিয়া কোচাক মানে কি আপোনালোকে গম পালে। কেতিয়াবা যদি বগীবিল ফালে আহে কোচাক হোটেলখন পাব, এসাঁজ খাই যাব আপোনালোকে। তেতিয়া বাৰীটো ভাল, গোটেইখিনি মই ভালেই পাইছোঁ। তাৰমানে আচাৰ ব্যৱহাৰৰ পৰা আপোনাৰ একদম খোৱা বোৱালৈকে গোটেইখিনি ভাল। ধুনীয়াকৈ বহিবলৈ সুবিধা আছে, যেনিয়ে পাৰে তেনে বহিব পাৰিব। বাৰু আগবাঢ়ি যাওঁচোন বলক, এতিয়া আৰু কি পাওঁ চাই যাওঁ। বলক এতিয়া মই ওলাই গৈ আছোঁ, মানে এতিয়া ইয়াত চাওক কোচাক এইটোৱে নাম। কোচাক মানে কি আপোনালোকক মই বুজাই ক'লোৱেই। হোটেলখন এতিয়া ধৰি লওক আপোনালোকে ক'ত পাব চাওক, মই এবাৰ দেখুৱাম আপোনাক। এইফালে বগীবিল ফালৰ পৰা আহি পিনে আপুনি ধৰি লওক অলপ দূৰ আহিলে ইয়াতে মানে এইখন আপোনাৰ এখন বৰ্ড আছে, চাইন বৰ্ড, কোচাক লিখা হৈ আছে। তাৰ পৰা আপুনি আহিব, এইখন দেখিব ধুনীয়াকৈ আছে কোচাক হোটেল। ইয়াত সোমাব, এসাঁজ খাব। আৰু এতিয়া মইতো খালোঁৱেই বাৰু, খাই ভাল লাগিলে। বাৰু আৰু আগলৈ যাওঁ, বন্ধুসকল চাওক, মই এতিয়া আহি পিনে ঘৰ সোমালোঁ, ঘৰ পালোঁহি। পাই এতিয়া ঘৰত সোমাই পিনে ভাত পানী খাই লওঁ। খাই পিনে এতিয়া তাৰপিছত মই আৰু এফালে যাবলৈ আছে, যদি পাৰোঁ তেতিয়া মই অন্য এটা ভিডিঅ'ত দেখাম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ।